আৰম্ভ হৈছে ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বয়নশিল্প সামগ্ৰী এক্সপো 2019 টিফু ক্লাবত আজিৰে পৰা আৰম্ভ হোৱা এই এক্সপো চলিব অহা 14 ডিচেম্বৰলৈ। সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি কাৰ্বি আংলং জিলাতো সচেতনতামূলক এইডছ দিৱস পালন ডিফুৰ বিৰলাস্থিত CRPF কেম্পত। যোৱাকালি পৰহি আৰু চিৰকাললৈ যীশু সদায় একে শীৰ্ষক তাৎপৰ্যৰে হামৰেনত এডভেন্ট খ্ৰীষ্টমাছ উপলক্ষে প্ৰভু যীশুৰ গুণানুকীৰ্তন সভা। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কাৰ্বি আংলঙৰ ডিফুত ইতিমধ্যে আৰম্ভ হৈছে ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বয়নশিল্প সামগ্ৰী এক্সপো 2019 ডিফু ক্লাবৰ প্ৰাংগণত এক্সপো শুভাৰম্ভণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে জিলা হস্ততাঁত আৰু বয়ন বিভাগৰ কাৰ্যবাহী সদস্য ৰতন তেৰণ, ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বয়ন শিল্প সামগ্ৰী এক্সপো 2019 আজিৰে পৰা আৰম্ভ হৈছে ডিফু ক্লাব প্ৰাংগণত। এই এক্সপো অহাকালি অৰ্থাৎ 2 ডিচেম্বৰে পুৱা 8 বজাত গ্ৰাহকৰ বাবে আনুষ্ঠানিক মুকলি কৰা হ'ব। আনুষ্ঠানিক মুকলি হোৱাৰ পিছতে গ্ৰাহকসকলে এক্সপোৰ বিভিন্ন বিপণী দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব। উল্লেখ্য, বিভাগীয় তথা চৰকাৰীভাৱে আয়োজিত এক্সপোৰ উপলক্ষে এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ক্লাবৰ প্ৰেক্ষাগৃহত। কাৰ্যবাহী সদস্য ৰতন তেৰণে মুকলি কৰা এই সভাখনত ডিফুৰ হস্ততাঁত বয়ন বিভাগৰ যুটীয়া সঞ্চালক কান্তাৰাম ৰংহা, উপ সঞ্চালক বিপুল কলিতা, গুৱাহাটী হস্ততাঁত আৰু বয়ন সঞ্চালকালয় সহকাৰী সঞ্চালক ডি গোস্বামী প্ৰমুখ্য বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে আজিৰ এই ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বয়ন শিল্প সামগ্ৰী এক্সপো মুকলি অনুষ্ঠানৰ উপলক্ষে নিশা ভাগত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত কণ্ঠশিল্পী অম্বিকা কাশ্যপ, দেউৰী ৰংপীৰ আকৰ্ষণীয় গীতৰ শৰাই লগতে বিভিন্ন নৃত্য দলৰ দ্বাৰা আটকধুনীয়া নৃত্য পৰিৱেশন আৰু ফেশ্বন শ্ব' অনুষ্ঠিত হ'ব। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। 1 ডিচেম্বৰ এই বিশেষ দিনটোক সমগ্ৰ বিশ্বই এইডছ দিৱস হিচাপে পালন কৰে। ভয়াৱহ এইডছ কবলৰ পৰা ৰক্ষাৰ বাবে আগতীয়াকৈ সাৱধানতা আৰু ইতিমধ্যে এই ৰোগত আক্ৰান্ত ব্যক্তিক এক স্বাভাৱিক জীৱন যাত্ৰাত সহায় তথা সচেতনতা প্ৰদান আদি দুয়োটা বিষয়ে গুৰুত্ব আগত ৰাখি সমগ্ৰ বিশ্বই আজিৰ এই বিশেষ দিনটো এইডছ দিৱস হিচাপে পালন কৰি আহিছে। সমগ্ৰ বিশ্বই পালন কৰা এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপত বিৰলাস্থিত 20 BN CRPF জোৱানৰ কেম্পত পালন কৰা হয় এক সজাগতামূলক সভা। এই কাৰ্যত CRPF কেম্পক সহায় সহযোগ আগবঢ়ায় ডিফু চিভিল হস্পিটেলৰ ICT কেন্দ্ৰ, বহি বিভাগ, কপিলি TI NGO R0 TI NGO। উল্লেখ্য, বিশ্ব এইডছ দিৱসৰ উপলক্ষে 20 BN CRPF কেম্পত আয়োজিত সচেতনতামূলক সভাত চিভিল ICT কেন্দ্ৰৰ হৈ কেশৱ হাজৰিকা, বহি বিভাগৰ টেকনিকেল লেবৰ হৈ ডক্টৰ চাংমা, জিলা সমল ব্যক্তি নিজু ভূঞা, কপিলি TI NGOৰ প্ৰকল্প সঞ্চালক মংগল ইংহি, 0 TI NGOৰ প্ৰকল্প সঞ্চালক চাৰকাং থিম ৰংপিয়ে অংশ লয়। किसी का भी अगर बहन भाई या लड़की को शादी देना है तो ये मत सोचेगा कि उसको शादी देने से मेरा दायित्व खत्म नहीं, उसको HIV टेस्ट का रिपोर्ट सेक्रेटरी से देना है, उसका साथ बात करना है, उसका फादर के साथ या उसका जैसे कि उसके रिश्तेदार के साथ कि आपका स्टेटस दीजिए, मेरा भी स्टेटस दीजिए, उसका बाद में शादी करवा। ये अगर मैं गलत किया तो आप बताइए, गलत तो नहीं है ना, लेकिन ये अभी इम्प्लीमेंट करने जा रहा है, इसका भी इम्प्लीमेंट होगा। जैसे कोर्ट मैरिज करने का समय, इसका भी रिपोर्ट जरूरी होगा। धीरे धीरे इसका भी रिपोर्ट जरूरी होगा कि कोर्ट मैरिज होगा ना, कोर्ट मैरिज का बिफोर कोर्ट मैरिज ये रिपोर्ट भी दिखाना होगा, तो दुनिया को बचा सकता है इसे। इसीलिए आपने अच्छा प्रश्न किया, और कोई भी किसी की प्रश्न है तो पूछ सकते हैं।
সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা নিজু ভূঞাই কাৰ্বি আংলং জিলাত দিনক দিনে বৃদ্ধি পাই অহা HIV পজিটিভ ৰোগীৰ সংখ্যাক লৈ চিন্তা প্ৰকট কৰে। আনহাতে আজিৰ এই বিশেষ দিনটোত CRPF কেম্পৰ 10 গৰাকী জোৱানে HIV পজিটিভ সন্দৰ্ভত টেষ্ট পৰীক্ষা কৰোৱায়। মংগলিংহি ৰিপৰ্ট কাট নিউজ। প্ৰত্যেকবাৰৰ দৰে এইবাৰো ইউনাইটেড খ্ৰীষ্টান ফৰ্মাৰ সৌজন্যত হামৰেন ৰংবং খেলপথাৰত অনুষ্ঠিত হয় এডভেন্ট খ্ৰীষ্টমাছৰ উপলক্ষে প্ৰভু যীশুৰ গুণানুকীৰ্তন তথা প্ৰশস্তি সভা। যীশুৰ জন্মদিনৰ উপলক্ষে এই খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ দ্বাৰা আয়োজন এই বৰ্ণাঢ্য অনুষ্ঠানৰ। এই উপলক্ষে ইউনাইটেড খ্ৰীষ্টান ফৰ্মাৰ সভাপতি ললিত টেৰাঙৰ পৌৰোহিত্যত আয়োজন কৰা হয় যোৱাকালি পৰহি আৰু চিৰকালস্য যীশু সদায়ে এক শীৰ্ষক তাৎপৰ্যৰে যীশুৰ বন্দনা সভা। প্ৰভু যীশুৰ বন্দনা সভা তথা গুণানুকীৰ্তন সভাত ডক্টৰ ক্লিমেণ্ট টেৰনে সভাত উপস্থিত সহস্ৰাধিক খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ আগত প্ৰভু যীশুৰ গুণগান কৰে। এই সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং টেৰন, জিলা সহকাৰী উপায়ুক্ত ডক্টৰ ৰবাৰ্ট টাউলৰ আৰু ভূমি সংৰক্ষণৰ বৰ্ডৰ অধ্যক্ষ ৰঞ্জিত টেৰন উপস্থিত থাকে। হামৰেনৰ পৰা সুন্দৰপুৰ ৰিপৰ্ট কাট নিউজ। হয়, নিজ জন্মদাত্ৰী মাতৃৰ প্ৰতি সুন্দৰ উপহাৰ এগৰাকী সুযোগ্য পুত্ৰৰ, যি সময়ত বৃদ্ধ পিতৃ মাতৃক অৱহেলা অনাদৰৰ মৰ্মান্তক ঘটনা সংবাদ মাধ্যমত কৰি প্ৰকাশিত হৈ সমাজৰ সচেতন ব্যক্তিসকলক চিন্তিত কৰি তুলিছে। তেনে সময়ত বোকাজানৰ বিধায়ক ডক্টৰ নুমল মমিনে মাকৰ ওপৰত গ্ৰন্থ লিখি এক আশা তথা নজিৰ কঢ়িয়াই আনিছে সমাজত। ৰাজ্যৰ অভিনয় জগতৰ আগশাৰী অভিনেত্ৰী মৃদুল বৰুৱাই উন্মোচন কৰে মাতৃ সুশীলা মমিনৰ জীৱনৰ ওপৰত প্ৰতিষ্ঠিত গ্ৰন্থ। সাংবাদিক দিলীপ চন্দন, ডক্টৰ অন্নপূৰ্ণা হাজং প্ৰমুখ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে, কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন, MSc পবিত্ৰ ৰংপি, মুকুট মহন্ত আৰু স্থানীয় ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিধায়ক ডক্টৰ নুমল মমিনে মাতৃৰ ওপৰত লেখা গ্ৰন্থখন উন্মোচন কৰে দিলাউজান বিধায়কগৰাকীৰ নিজা কাৰ্যালয়। এগৰাকী মাতৃৰ বাবে পুত্ৰ বহু উল্লেখযোগ্য উপহাৰৰ ভিতৰত হয়তো এয়াই হৈছে আটাইতকৈ উল্লেখনীয় উপহাৰ। সাহিত্য জগতলৈ এক নতুন সংযোজন কথাশিল্পী দিলীপ চন্দনৰ নতুন জীৱনভিত্তিক এখন উপন্যাস, সঁচা কাহিনীৰ আধাৰত লিখিত উপন্যাস সুশীলা। সুশীলা মমিন এগৰাকী কাৰ্বি আংলঙৰ অতি পৰিচিত নাম। 85 বছৰ তেওঁ ইতিমধ্যে অতিক্ৰম কৰিছে সম্পূৰ্ণ সুস্বাস্থ্যৰে। 50ৰ দশকতে কটন কলেজত তেখেতে ISC পাছ কৰিছিল। তাৰপিছত পুনৰ গাঁৱলৈ উভতি সেই 7টা সন্তানক কেতিয়াবা সংগ্ৰামৰ মাজেৰে ডাঙৰ দীঘল কৰি একোগৰাকী সুনাগৰিক হিচাপে গঢ়ি তুলিলে। তাৰ এক বৰ্ণিল জীৱন যাত্ৰাৰ কথা অংকিত হৈছে সুশীলাত। 4 বছৰ বয়সতে পিতৃ মাতৃক হেৰুৱায়ো কিদৰে কি দুৰ্যেয় সাহসেৰে তেওঁ নিজৰ জীৱনটো উদযাপন কৰি গ'ল আজি পৰ্যন্ত, 85 বছৰ পৰ্যন্ত। তাক সুন্দৰভাৱে লিখি উলিয়াইছে দিলীপ চন্দনে অতি শোকপাঠ্য এখন কিতাপ সুশীলা, যাৰ ইতিহাস গ্ৰন্থ আকাৰে যুগ যুগ ধৰি চিৰস্মৰণীয় হৈ ৰ'ব হাজাৰ হাজাৰ পাঠকৰ মানস পটত। বোকাজানৰ পৰা আনন্দৰাঙৰ ৰিপৰ্ট কাট নিউজ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো প্ৰধানমন্ত্ৰী শ্ৰমযোগী মন্থন পেঞ্চন যোজনা চৰকাৰীভাৱে শুভাৰম্ভণি। এই উপলক্ষে টিফু আৱৰ্ত ভৱনত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভা যোগে 30 নৱেম্বৰৰ দিনা বেচৰকাৰী শ্ৰমযোগীসকলৰ বাবে এই আঁচনি শুভাৰম্ভ কৰা হয়। বেচৰকাৰী শ্ৰমিকসকলক প্ৰধানমন্ত্ৰী মন্থন পেঞ্চন যোজনাৰ জৰিয়তে আন চৰকাৰী কৰ্মচাৰীসকলৰ লেখীয়াকৈ চৰকাৰে পেঞ্চন দিব।
ইতিমধ্যে চৰকাৰৰ সিদ্ধান্ত মতে এই আঁচনি দেশ তথা ৰাজ্যৰ আন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাবাসীৰ বাবে জিলাখনৰ সদৰ চহৰস্থিত আৱৰ্ত ভৱনত জিলা শ্ৰম বিভাগৰ বিষয়া তিলোত্তমা দেউৰীৰ পৌৰোহিত্যত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত শ্ৰময়োগী মনধন পেঞ্চন যোজনাৰ শুভাৰম্ভণি কৰা হয়। সভাত জিলা অতিৰিক্ত উপায়ুক্ত নৰসিং বে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই যোজনাৰ সন্দৰ্ভত ভাষণ আগবঢ়ায়। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয় যে এই যোজনা অধীনত বৃদ্ধ বয়সত চৰকাৰী পেঞ্চন লাভ কৰিবৰ বাবে চৰকাৰৰ সৈতে সংপৃক্ত নথকাত কৰ্মচাৰীসকলে কেনেকৈ পেঞ্চন লাভ কৰিব পাৰে তাক বিস্তাৰভাৱে জনায়। উল্লেখ্য এই সভাত গুৱাহাটীৰ পৰা কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ উপ সঞ্চালক এল টিচাংলাও অংশগ্ৰহণ কৰে। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor Hinben Warsai Kimi Kipipon. Lasi Lasonobor Saikimi along Ninghangatum Ali Chuendunikha. Warsai Kimi Laki Chiklu Jontro Opan Kapamala Sike Piponji. Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Harpi Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi Lance Sekachini Lethoji Apan Laswa number 600-121-3664 along Humrignon. Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Kanch Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সমাগত পবিত্ৰ বৰদিন ইতিমধ্যে আৰম্ভ হৈছে। বৰদিনৰ আনন্দৰ উল্লাস খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সাধাৰণতে 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছে অনাগত বৰদিনক আদৰাৰ বিভিন্ন কাৰ্যসূচী। 25 ডিচেম্বৰ দিনটোতে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্য পৃথিৱী ধৰাত জন্মগ্ৰহণ কৰিছিল প্ৰভু যীশু খ্ৰীষ্ট। সেয়ে এই দিনটোক খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বিশেষ দিন অৰ্থাৎ আশীৰ্বাদ প্ৰাপ্তিৰ দিন হিচাপে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যখনৰ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ল প্ৰাক বৰদিন। তদুপৰি সমূহীয়াকৈ একত্ৰিত হৈ প্ৰভু যীশু খ্ৰীষ্টক প্ৰাৰ্থনা কৰাৰ লগতে যীশুৰ শান্তি আৰু মানৱতাৰ বাণীৰ বিলোৱাৰ উপৰিও যুৱক যুৱতী মহিলাসকলে প্ৰভু যীশুৰ সুমধুৰ গীত মাত পৰিৱেশন কৰি তালে তালে এইদৰে নৃত্যত মুখৰিত কৰি তুলিছে প্ৰাক বৰদিনৰ সামগ্ৰিক পৰিৱেশ। খ্ৰীষ্টমাছটো প্ৰত্যেক বছৰে উদযাপন কৰোঁ, পালন কৰোঁ। এয়া হৈছে প্ৰভু যীশু খ্ৰীষ্ট 25 তাৰিখ জন্মদিন বুলি পেলাই বিশ্বৰ সকলো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলে নিজৰ নিজৰ জেগাত এইদৰে পালন কৰে। সেইকাৰণে ইয়াৰ আগতে প্ৰভু যীশু খ্ৰীষ্ট যেতিয়া জন্ম হৈছিলে তাৰ আগতে মানে
দূতবিলাকে স্বৰ্গৰ দূতবিলাকে যীশুখ্ৰীষ্ট জন্ম হ'ব, ত্ৰাণকৰ্তা জন্ম হ'ব বুলি পেলাই স্বৰ্গৰ দূতবিলাকক পঠাই দিছিলে। সেই স্বৰ্গদূতবিলাকে মেৰুখেপবিলাকক আগতীয়া আগজাননী দিছিলে। সেই আগজাননী স্বৰূপে বিফৰ 25 তাৰিখ বৰদিন পালন নকৰাৰ আগতে আমি আগতীয়াকৈ এই খ্ৰীষ্টমাছ। বৈঠালাংছৰ পৰা জাচনিংহী ৰিপৰ্ট, কাট নিউজ। কাছাৰ জিলাৰ দামচাৰা কালাইনত বৰাক ভেলী কাৰ্বি এনুৱেল ফুটবল ক্লাব মিট অৰ্থাৎ বৰাক উপত্যকা কাৰ্বি বাৰ্ষিক ক্ৰীড়া সন্মিলনৰ উদ্যোগত ফুটবল ক্লাব প্ৰতিযোগিতাৰ শনিবাৰে সফল সমাপ্তি হৈ যায়। কেইবাদিনৰ আগৰে পৰা অনুষ্ঠিত হোৱা উক্ত ফুটবল খেল প্ৰতিযোগিতাৰ ফাইনেল খেলত FRS কাৰ্বি ইউথ ফুটবল ক্লাবে মংৱে ফুটবল ক্লাবৰ বিৰুদ্ধে খেলি 4-3 গ'লত বিজয় হ'বলৈ সক্ষম হয়। যথেষ্ট উত্তেজনাপূৰ্ণ আৰু আকৰ্ষণীয় হোৱা উক্ত ফুটবল খেলৰ চূড়ান্ত তথা ফাইনেল খেলখন FRS ফুটবল ক্লাব আৰু মংৱে ক্লাবৰ মাজত অনুষ্ঠিত হয়। কাছাৰ জিলাৰ দামচাৰা কালানত বৰাক উপত্যকা কাৰ্বি ক্ৰীড়া বাৰ্ষিক সন্মিলনৰ উদ্যোগত অনুষ্ঠিত ফুটবল ক্লাব প্ৰতিযোগিতাৰ চূড়ান্ত খেলত FRS কাৰ্বি ইউথ ফুটবল ক্লাবে মংৱে ফুটবল ক্লাবৰ বিৰুদ্ধে খেলি 4-3 গ'লত বিজয় হ'বলৈ সক্ষম হয়। খেলৰ প্ৰথমাৰ্ধ আৰু দ্বিতীয়াৰ্ধত দুয়ো দলেও সমানে খেলি অমীমাংসিত হৈ ৰয়। পিছত টাই ব্ৰেকাৰ পদ্ধতিৰে খেলিব দিয়াত FRS ফুটবল ক্লাবে 4 গ'ল আৰু প্ৰত্যুত্তৰত মংৱে ফুটবল ক্লাবে 3 গ'ল দিয়ে। 4-3 গ'লৰ ব্যৱধানত FRS ফুটবল ক্লাবে বিজয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।